আয়ুৰ্বেদ ওপৰত ধ্যান দিছোঁ বিশ্বত যিহেতুকে আয়ুৰ্বেদ আমাৰ ভাৰতবৰ্ষ এখন আয়ুৰ্বেদ হিচাপে আমাক সকলোৱে গম পায় এই হিচাপে আমি আয়ুৰ্বেদ ট্ৰিটমেণ্টটো কেনেকৈ আমি ভিলেজ লেভেলত অৰ্থাৎ গাঁও লেভেলত আমি কেনেকৈ লৈ যাব লাগে তাকে আমি এটা চিন্তা চৰ্চা কৰিছোঁ আৰু আমি আলাৰী ছ'চিয়েল ফাউণ্ডেশ্যন NGOয়ে আজি কেইটামান আমাৰ মেডিকেল হেল্থ ফ্ৰী আমি অলৰেডি ট্ৰিটমেণ্ট দি আছোঁ আজিও ব্যতিক্ৰম হিচাপে আমি এইখন মাগুৰমাৰীত আমাৰ নিজৰ অফিচৰ ষ্টেটত আমি মেডিকেল ট্ৰিটমেণ্ট যিটো ফ্ৰী এইটো আমি কৰি আছোঁ ইতিমধ্যে আমাৰ 90+ আমাৰ পেচেণ্ট আমি দেখা হৈছে আৰু আমি টাৰ্গেট ৰাখিছোঁ আজিৰ দিনত 200 আমি পেচেণ্ট চাবলৈ আমি সক্ষম হ'ম লগতে আমাৰ কমপ্লিট মেডিচিন ফ্ৰী আৰু ব্লাড টেষ্ট লগতে আমাৰ ট্ৰিটমেণ্ট গোটেইখিনি আমি ফ্ৰী হিচাপে সকলোকে আমি ছাৰ্ভিচ দিছোঁ আৰু আমি আশা কৰিম যিটো গভৰ্ণমেণ্টে আমাক যাতে আমাৰ NGOক আৰু চকু দিয়ে যিহেতুকে আমি নিজৰ ধৰণেৰে আমি সমাজখন সেৱা কৰিবলৈ আগবঢ়াই আছোঁ তাৰ গভৰ্ণমেণ্টক অনুৰোধ কৰিম যে তেখেতসকলে আমাৰ NGOৰ যে অলপ কিছুমান সহায়ৰ আগবঢ়াই তাক আমি কামনা কৰিছোঁ ফাউণ্ডেশ্যনৰ প্ৰেচিডেণ্ট মহোদয় আছে আমি দুটা সংগঠনৰ উদ্যোগত আমি হৰ দিন হৰ ঘৰ আয়ুৰ্বেদ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেকৈ কৈছে যে হৰ দিন হৰ ঘৰ আয়ুৰ্বেদ গোটেই গাঁৱে গাঁৱে আয়ুৰ্বেদিকৰ প্ৰচাৰ হ'ব লাগে প্ৰত্যেকখন ঘৰতে যাতে আয়ুৰ্বেদিকৰ এটা মেডিচিন ইউজ কৰে আমি ট্ৰিটমেণ্ট দি আছোঁ পেচেণ্টবিলাকক ফ্ৰী হেল্থ চেকআপ কৰি আছে আমাৰ লগত আছে ডক্টৰ জয়ন্ত বৰ্মন আৰু আমাৰ লেব টেকনিচিয়ান বিক্ৰম ভগৱতী গোটেই আমাৰ আয়ুষ জীৱন হেল্থ টিমটো আছে আৰু আমি ইয়াতে ফ্ৰী হিমগ্ল'বিন টেষ্ট ফ্ৰী ব্লাড চুগাৰ ব্লাড গ্ৰুপিং এইখিনি আমি ফ্ৰীতে কৰাই আছোঁ লগতে আমি ফ্ৰী আয়ুৰ্বেদিক মেডিচিন গিলৈ অশ্বগন্ধা লগতে আমি এটা ইমিউনিটি কিট মানে আয়ুষ স্কোৱাড গিলৈ আৰু এখন মাস্ক আৰু এটা চেনিটাইজাৰ পেচেণ্টবিলাকক আমি ৰোগীবিলাকক বিনামূলীয়াকৈ বিতৰণ কৰিছোঁ ৰাইজৰ পাৰ্টিচিপেশ্যন কেনেকৈ ৰাইজৰ এতিয়ালৈকে ভালেই মানে হেৰি হৈছে মানে তেখেতসকলে ক'লে মানে এতিয়ালৈকে আয়ুৰ্বেদিক স্বাস্থ্য শিবিৰ ইয়াতে হোৱা নাই স্বাস্থ্য শিবিৰ হৈছে বহুত কিন্তু এল'পেথিক হৈছে কিন্তু আমাৰ আয়ুৰ্বেদিক যোনটো আমাৰ পদক্ষেপ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিকে আয়ুৰ্বেদিক মেডিচিনখিনি লৈ তেওঁলোকে বিনামূলীয়াকৈ পাইছে সেইখিনি পাই তেওঁলোকে ভালেখিনিয়ে